হেল্ল' বন্ধু-বান্ধৱীসকল, অসম চৰকাৰৰ পৰা 10,000 টকা পাবলৈ আপোনালোকে কিদৰে অনলাইন কৰিব লাগিব আজিৰ এই ভিডিঅ'টোত আমি গোটেইখিনি দেখিবলৈ পাম। গতিকে আহকচোন আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। অসম চৰকাৰৰ পৰা 10,000 টকা পাবলৈ আৰু তাৎক্ষণিকভাৱে 300 টকা পাবলৈ আপোনালোকে প্ৰথমতে আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰত গৈ আপুনি টাইপ কৰিব লাগিব অমৃত বৃক্ষ বুলি। অমৃত বৃক্ষ আন্দোলন এইটো চাৰ্চ কৰি দিব। তাৰপিছত আপুনি এইটো ইনষ্টল কৰি ল'ব। মোৰ এইটো অলৰেডি ইনষ্টল হৈ আছে, গতিকে মোৰ এইটো অপেন বুলি আহি আছে। আমি তাৰপিছত এইটো অপেন কৰি ল'ম। আপোনালোকে এইটো কম্পিউটাৰত কৰিব পাৰে আৰু মই এইটো মোবাইলৰ এপতে কৰি আছোঁ, আৰু মোবাইলত কৰিলে অতি সহজে আপোনালোকে কম সময়ৰ ভিতৰতে এইটো অনলাইনটো কৰিবলৈ পাৰিব। প্ৰথমতে আপুনি অমৃত বৃক্ষ আন্দোলন এপটোত যাব। তাৰপিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এখন পাব। ইয়াতে আমাৰ হিমন্ত মামা আছে। তাৰপিছত ইয়াতে এইটো দেখিছে 1 crore tree plantation on 8 June 2023 এট চান্দুবি অমৃত প্লান্টেশ্যন, এনেকুৱা কিবা কিবি লিখা আছে। এইখিনি আপোনালোকে পঢ়ি চাব। ইয়াতে তলত দেখিবলৈ পাইছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন বটন। যদি এই বটনটো দেখিবলৈ নাপায় তেতিয়াহ'লে আপোনালোকে হোমটোত ক্লিক কৰিব, আৰু দুবাৰমান ক্লিক কৰাৰ পিছত এইটো অট'মেটিক আহি যাব। তাৰপিছত ইয়াতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে চাওক চিলেক্ট এ কেটেগৰী। এই কেটেগৰীত কি কি আছে আপোনালোকে ভালদৰে এবাৰ চাই ল'ব। চেল্ফ হেল্প গ্ৰুপ, আশা, এডুকেশ্যনেল ইনষ্টিটিউটছ, ভিলেজ ডিফেন্স পাৰ্টি, VDP পাৰ্টি বুলি যাক কোৱা হয়, অংগনবাড়ী, টি গাৰ্ডেন, আৰু আদাৰ্ছ ইণ্ডিভিজুৱেল। মানে যদি আপুনি নিজৰ বাবে কৰিব বিচাৰে তেতিয়াহ'লে আদাৰ্ছ ইণ্ডিভিজুৱেল কৰিব, আৰু আপোনালোকে যদি চেল্ফ হেল্প গ্ৰুপ বা আত্মসহায়ক গোটৰ কাৰণে কৰিব বিচাৰে তেতিয়াহ'লে প্ৰথম অপশ্যনটো দেখিবলৈ পাইছে চেল্ফ হেল্প গ্ৰুপ, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। আৰু এই চেল্ফ হেল্প গ্ৰুপবিলাকক SHG বিলাকক এইটো বহুখিনি গুৰুত্ব দিয়া হৈছে যাতে সকলো সদস্যাই ইয়াতে কৰিব পাৰে। আৰু গতিকে চেল্ফ হেল্প গ্ৰুপ বা SHG বা আত্মসহায়ক গোটৰ অনলাইনটো কৰিবলৈ হ'লে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে চাওক ৰেজিষ্ট্ৰেশ্যন চেল্ফ হেল্প গ্ৰুপ PNRD, গোটেইখিনি আছে বেছিক ইনফৰমেশ্যন। এই বেছিক ইনফৰমেশ্যনত আপোনালোকে দেখিবলৈ পাব নেম অফ চেল্ফ হেল্প গ্ৰুপ, মানে প্ৰথম ঘাইটোত আহিব আপোনাৰ আত্মসহায়ক গোটটোৰ নাম। তাৰপিছত আহিব চেল্ফ হেল্প গ্ৰুপ ID নাম্বাৰ, মানে গোটৰ এটা কোড নাম্বাৰ থাকে বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে দিব লাগিব। তাৰপিছত দিব লাগিব ফুল নেম অফ SHG মেম্বাৰ, মানে সদস্যগৰাকীৰ নাম দিব লাগিব আপুনি যাৰ অনলাইন কৰি আছে। মোবাইল নাম্বাৰ দিব লাগিব, আৰু পাৰে যদি আপুনি আধাৰ কাৰ্ডৰ লগত থকা মোবাইল নাম্বাৰটো ইয়াতে দি দিব, আৰু যদি সেইটো এভেইলেবল নাই তেতিয়াহ'লে এটা যিকোনো চলি থকা মোবাইল নাম্বাৰ ইয়াতে দি দিব। তাৰপিছত আহিলে ফাদাৰ্ছ মাদাৰ্ছ স্পৌছ নেম, মানে আপোনাৰ মা দেউতা বা গিৰিয়েকৰ নাম। তাৰপিছত ইয়াতে এজ, আপোনাৰ বয়স কিমান হৈছে বৰ্তমানলৈ, এইটো ইয়াতে দি দিব। তাৰপিছত জেণ্ডাৰ অট'মেটিকেলি ফিমেল থাকিব, যিহেতু আত্মসহায়ক গোটৰ সদস্য হয় গোটেইবিলাক মহিলা, গতিকে তেওঁলোকৰ এইটো ফিমেল থাকিব। তাৰপিছত এড্ৰেছ আহিলে এড্ৰেছত আপুনি ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, আপুনি যিখন জিলাৰ হয়, যিখন ডিষ্ট্ৰিক্টৰ হয় এইটো ইয়াতে চিলেক্ট কৰিব। তাৰপিছত আহিলে আপোনাৰ ব্লকটো আপোনাৰ ইয়াতে চিলেক্ট কৰিব। তাৰপিছত ভিলেজ, তাৰপিছত এড্ৰেছ, ইয়াতে যিকোনো আপোনাৰ পোষ্ট অফিচৰ নামটো লিখি দি দিব। তাৰপিছত ইয়াতে আৰু আহিল পোষ্ট অফিচ, ইয়াতে পোষ্ট অফিচটো আপোনাৰ দি দিব। তাৰপিছত পুলিচ ষ্টেচন, তাৰপিছত পিনক'ড, এইখিনি দিয়াৰ পিছত ইয়াতে এটা অপশ্যন আহিছে বেনিফিচিয়াৰী গ্ৰাণ্ট অপশ্যন এণ্ড বেংক একাউণ্ট ডিটেইলছ। ইয়াতে দেখিবলৈ পাব আপোনালোকে ডু ইউ ৱান্ট টু এভেইল বেনিফিচিয়াৰী গ্ৰাণ্ট অফ 100 টকা, মানে আপোনালোকে তাৎক্ষণিকভাৱে 100 টকা এটা চৰকাৰৰ ফালৰ পৰা লাভ কৰিব। সেইটো আপুনি য়েছ কৰিব নে ন' কৰিব। এইটো কৰিবলৈ হ'লে আপোনাৰ আধাৰ কাৰ্ড বেংক একাউণ্টৰ লগত লিংক থাকিব লাগিব। যদি আপোনাৰ আধাৰ কাৰ্ড বেংক একাউণ্টৰ লগত লিংক নাই তেতিয়াহ'লে আপুনি অনতিপলমে গৈ বেংকত গৈ আধাৰ কাৰ্ডখন লিংক কৰিব, আৰু এইটো য়েছ কৰি দি দিব আপোনালোকে। এইটো য়েছ কৰি দিব। য়েছ কৰাৰ পিছত ইয়াতে আপোনাৰ আধাৰ নম্বৰটো দিব লাগিব। তাৰপিছত এইটো টিক কৰিব লাগিব। তাৰপিছত আধাৰ কাৰ্ডৰ লগত থকা আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে দি দিব লাগিব। তাৰপিছত আধাৰ কাৰ্ড লিংক বেংক একাউণ্ট নম্বৰ, আপোনাৰ যিটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্ট নম্বৰটো ইয়াতে দি দিব। তাৰপিছত ইয়াতে IFSC কোডটো দি দিব। আৰু আপোনাৰ যদি আধাৰ কাৰ্ড লিংক নাই, আপুনি অতি সোনকালে এইটো অনলাইন কৰাৰ পিছতে আপুনি পিছদিনাখন গৈয়ে বেংকত এইটো লিংক কৰি আহিব। তাৰপিছত ইয়াতে দেখিছে ফাৰ্ষ্ট পেজ অফ বেংক পাছবুক, ইয়াতে অপেন কেমেৰা, আপুনি মোবাইলৰ কেমেৰাৰে এইটো ফটো তুলি দিলেই হৈ যাব। নহ'লে বা আপুনি অপেন গেলাৰী, আপুনি গেলাৰীৰ পৰা ফটো এটা চিলেক্ট কৰি ইয়াতে দি দিব পাৰে। অপেন কেমেৰা কৰিলে আপোনাৰ একদম কম সময়তে হ'ব। আৰু ইয়াতে দেখিছে অনলি PDF ফাইলছ উইল বি একচেপ্টেড এণ্ড ফাইল চাইজ শুড নট এক্সিডিং more than 100 KB, মানে 100 KB ওপৰত হ'ব নোৱাৰে। তাৰপিছত ইয়াতে দেখিছে কেপচা এণ্ড মোবাইল নাম্বাৰ ভেৰিফিকেশ্যন, আপোনাৰ যিটো মোবাইল নাম্বাৰ দিয়া থাকিব তাতে চেণ্ড OTP কৰিব লাগিব। এটা OTP যাব 6টা নাম্বাৰৰ, ইয়াতে সেইটো আপুনি দি দিব লাগিব। তাৰপিছত ইয়াতে কেপচা কোডটো আছে, কেপচা কোডটো ইয়াতে যেনেকুৱা আছে সেনেকুৱা দি দিব লাগিব। এতিয়া মই আপোনালোকক এখন কৰি দেখুৱাওঁ কেনেকুৱা ধৰণে ইয়াতে কৰিব লাগে। ইয়াতে দেখিছে নেম অফ চেল্ফ হেল্প গ্ৰুপ, মই ইয়াতে গোটটোৰ নামটো লিখি দিলোঁ। তাৰপিছত ইয়াতে দেখিছে চেল্ফ হেল্প গ্ৰুপ ID নাম্বাৰ, মই ইয়াতে ID নাম্বাৰটো দি দিলোঁ। তাৰপিছত ইয়াতে ফুল নাম, যিজন সদস্যৰ আপুনি অনলাইন কৰিছে তেখেতৰ নামটো দি দিব ইয়াতে। তাৰপিছত মোবাইল নাম্বাৰ, আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নাম্বাৰটো দি দিব। এইটো
বেনিফিচিয়াৰী গ্ৰাণ্ট অপশ্যন। আৰু যদি আপোনাৰ বেংক আধাৰ কাৰ্ড বা কিবা একাউণ্টৰ লগত কিবা প্ৰব্লেম হৈ আছে তেতিয়াহ'লে আপুনি এইটো ন' কৰিব পাৰে। আপুনি এইটো ন' কৰিলে ইয়াতে আহিব ফটো আইডেণ্টি কাৰ্ড। ইয়াতে আপুনি ভোটাৰ আইডি, পান কাৰ্ড, আধাৰ কাৰ্ড, ফটো আইডেণ্টি কাৰ্ড, চেণ্ট্ৰেল গভৰ্ণমেণ্ট, মানৰেগা জব কাৰ্ড, ৰেচন কাৰ্ড, পেঞ্চনাৰ কাৰ্ড, ফ্ৰীডম ফাইটাৰ, কিষাণ পাছবুক উইথ ফটোগ্ৰাফ, আধাৰ। আপুনি যদি আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট লিংক নাই তেতিয়াহ'লে আপুনি আধাৰ কাৰ্ডেদিও এইটো অনলাইনটো কৰিব পাৰে। আধাৰ কাৰ্ড চিলেক্ট কৰিব, তাৰপিছত ইয়াতে অ'পেন কেমেৰা কৰিলে আপোনাৰ আধাৰ কাৰ্ডৰ ফটো এটা ল'ব লাগিব ফ্ৰণ্ট ছাইডৰ, এনেকুৱা ধৰণে ফটো এটা ল'ব লাগিব। আৰু যিহেতু এইটো আধাৰ কাৰ্ড লিংক আছে গতিকে এইটো মই আধাৰ নম্বৰটো মাৰি দি দিম, এইটো টিক কৰিব লাগিব। তাৰপিছত ইয়াতে মোবাইল নাম্বাৰ উইথ আধাৰ লিংক, তাৰপিছত ইয়াতে আধাৰ লিংক বেংক একাউণ্ট, তাৰপিছত ইয়াতে IFSC, তাৰপিছত ইয়াতে আপুনি অ'পেন কেমেৰা কৰি ফটো এটা ল'ব লাগিব। এনেকুৱাকৈ ফটোখন লোৱাৰ পিছত আপুনি এইটো ক্ৰপ কৰিব লাগিব। ক্ৰপ কৰাৰ পিছত এইটো হৈ গ'ল। এইবাৰ চেণ্ড OTP কৰাৰ লগে লগে মোবাইলত OTP এটা যাব। OTPটো দিয়াৰ পিছত আপুনি ইয়াতে কেপচা টাইপ কৰিব। কেপচা টাইপ কৰাৰ পিছত এইটো ছাবমিট কৰি দি দিব। এইটো ছাবমিট, তাৰপিছত অলপ সময় এনেকৈ ৱেইট কৰিব লাগিব। প্লিজ ৱেইট, ইউৰ ডাটা ইজ বিং ছেভড, এনেকুৱা আহিব। তাৰপিছত আপোনাৰ চাওক ইয়াতে ইউ হেভ ৰেজিষ্টাৰ্ড ছাকচেছফুলি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি স্ক্ৰীনশ্বট লৈ থৈ দিব, নহ'লে বা ক'ৰবাত লিখি থৈ দিব, কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট হয়। যেতিয়া আপুনি পইচাটো পাব চৰকাৰৰ ফালৰ পৰা, প্ৰথম দিব আপোনাক 100 টকা। তাৰপিছত যেতিয়া আপুনি সেই দুডাল গছপুলি দিব চৰকাৰে, সেই গছপুলি দুডাল আপুনি ভালকৈ ৰোপণ কৰি সেই দুডাল ডাঙৰ দীঘল কৰি তাৰে ফটো আপলোড কৰিব লাগিব এই ৰেজিষ্ট্ৰেশ্যন নম্বৰৰ সৈতে। সেই ফটো আপলোড কৰিলে বাকী আপোনাক 200 টকা দিব, আৰু সেইখিনি ডাঙৰ হোৱাৰ পিছত আপোনাক 10,000 টকা চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব, অসম চৰকাৰৰ ফালৰ পৰা। গতিকে এনেকুৱা ধৰণে আপুনি অমৃত বৃক্ষ আন্দোলনত যোগদান কৰিব পাৰে আৰু চৰকাৰৰ ফালৰ পৰা 300 টকাৰ লগতে 10,000 টকা লাভ কৰিব পাৰে। যদি ভিডিঅ'টো কিবা হেল্পফুল যেন লাগিছে এটা লাইক কৰি দিবলৈ নাপাহৰিব, আৰু বাকী এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।